কৰি আধা ঘণ্টা থৈ দিছোঁ পিঁয়াজ চিয়াজ দি ভাজি আছোঁ এতিয়া তেলত পেলাম তাক দাদা কি আজি আইটেমটো তাই কষ্টই কৰি আছে মই শিকাই আছোঁ একো নাই দাদা কি ক'ৰ প্ৰডাকশ্যনটো এইটো ক'ত পালে মালটো এইটো কড়কনাথ আমাৰ মানস আছে আমাৰ শিৱসাগৰ মানস সি ইয়াৰ পল্ট্ৰি ফাৰ্ম খুলিছে সি কৰে ঋষি আছে সিহঁতি এইটো সিও ভিডিঅ' কৰি আছে মই ভিডিঅ' কৰি আছোঁ এইটো আপোনাৰ পেজৰ পৰা আজি কড়কনাথ কাঞ্চনজংঘা চিকেন ৱাও ধন্যবাদ টেষ্ট কৰিম গোটেই দিনটো আজি আমি কাম কৰি কিমান দিন খালে মই এইটো থাৰ্ড ডে চাগে খাবলৈ খুব ভাল আৰু খুব এতিয়া ফাৰ্মিং হৈছে এইটো চবে কয় যে এইটো মানে খুব ভাল কলেষ্ট্ৰল নাই কিবা ভাল সেই বস্তুটো হ'ব লাগে আমাৰ বহুত ল'ৰা ছোৱালী আগবাঢ়ি আহিছে এতিয়া এমিনো এচিড বহুত থাকে মানে আৰু ইয়াৰ কি হয় আপোনালোকে অকণ বুজাই দিব কথাটো কাহিনীটো চিকেনটোত কলেষ্ট্ৰল একদম শূন্য হয় মানে 0 to 1% থাকে প্ৰটিনৰ পৰিমাণ বেছি 25%, যিটো লোকেল আমাৰ চিকেনত 20% মান থাকে তো ইয়াৰ হাইষ্ট বেছি হয় আৰু কলেষ্ট্ৰলটো বহুত কম হোৱাৰ কাৰণে চবেই খাব পাৰে হাই প্ৰেছাৰ যিসকল আপুনি এইটো কেনেকৈ ভাবিলে কিমান আমি কৰি আছোঁ আমি মানে আগতে মানুহে গম নাপাইছিলে কিন্তু আমি অলৰেডি আজি 2 বছৰ কৰি আহিছোঁ শিৱসাগৰৰ পৰা কৰিছোঁ আমি বাকীখিনি দাদাক এটা ৰেচিপি এটা বনাইছে বাকীখিনি তেওঁ ক'ব চবে জানে মই খানা বনাই ভাল পাওঁ এইটো বহুত দিনৰ মূৰত আজি সুবিধা এটা পাইছোঁ ইয়াত ৰুদ্ৰসিংহ ৰিজৰ্টত শিৱসাগৰত সকলোৱে আহিব বৰ ধুনীয়া এখন ৰিজৰ্ট থাকি ভাল পাব কোনো অশান্তি নাই মানুহ নাই ঠাণ্ডা মুণ্ডা একদম ধুনীয়া লেকৰ কিনাৰত আৰু তাৰ কিনাৰতে জুচ খাই বুলি এখন হেৰিও খুলিছে এখন ৰেষ্টুৰেণ্ট পাব ইটছ এ লাউঞ্জ বাৰ একচুৱেলি তাৰ কিনাৰতে ভাস্কৰজ্যোতি যিটো চিনেমা হল আছে তাতো আমাৰ চিনেমা চলে তাত মিছন চেনা একদম ৰেকৰ্ড কৰিছে তাত এইবাৰ কাঞ্চনজংঘা ৰেকৰ্ড কৰিব বুলি ভাবিছোঁ সকলো আহিব ইয়ালৈ চব টুৰিষ্ট চব মানুহ শিৱসাগৰ আহিলে ইয়াত থাকিব আৰু ৰেষ্টুৰেণ্টখন থাকিব মোৰ কথা ক'ব ডিছকাউণ্ট দিবচোন আৰু ৰেচিপিটো কেনেকৈ আজি ৰেচিপি চলি আছে এতিয়া চাব লাগিব ৰেচিপি চলি আছে কি মিক্স কৰিব ন এতিয়া একো মিক্সিং নহয় এতিয়া অকল মিক্সিং পাছত এতিয়া মানে ফিক্সিং চলি আছে এনেকুৱা ডাঙৰ এটা ঘূৰা অভ্যাস আছেনে বাৰু এইটো আজি আইটেমটো মিক্সিং কৰি আছে প্ৰথম খাব পাম ইয়াতে ৰাইজে কাঞ্চনজংঘাৰ বেবীডলে মিক্সিং কৰি আছে কিন্তু বেবীডলৰ ছেক্সি ডাৰ্লিং ক'ত আছে চিনেমাখনত তাই যিটো বয় ফ্ৰেণ্ড ছেক্সি ডাৰ্লিং জানো সি ক'ত শুই আছে তাক জগাব লাগিব এতিয়া কিন্তু মাংসৰ গুণ পালে সি নিজে নিজে উঠি আহিব মাজতে খাই ভাল পায় এয়া চলি আছে কড়কনাথ কাঞ্চনজংঘা চিকেন আমাৰ সদায় আমাৰ লগত থাকে বিৰাট ভাল আমাক নিজে যি লাগে চাহ লাগে কফি লাগে চব ভেৰাইটি আমি একেলগে ভাগৰা হেৰি একেলগে খাওঁ খানা বুলি ক'লে এতিয়া যি লাগে ৰাতি 3টা বজাত দিয়ে সকলো আহিব কড়কনাথ কাঞ্চনজংঘা চিকেন বনি আছে তাৰ বিষয়ে অনুভৱ কি আপোনাৰ ইয়াত মোৰ এনেকুৱা এটা অনুভৱ হৈছে জুবিন গাৰ্গে যেতিয়া পাকঘৰত সোমায় কিবা এটা নহয় কিবা এটা বনায় আৰু এইটো ৱৰ্ল্ডৰ কোনো চেফৰ লগত সেই ইনগ্ৰিডিয়েণ্টটো নাথাকে আৰু খাবলৈ বহুত টেষ্টি হয় তো আপোনালোকৰ যেতিয়া ভাগ্য হ'ব আপোনালোকক খাবলৈ পাব আৰু আমি সৌভাগ্যৱান আমি প্ৰায়ে খাই থাকিবলৈ পাওঁ তো আজি কড়কনাথ আছে কড়কনাথ মানে কড়কনাথ হ'ল ব্লেক চিকেন কড়কনাথ কাঞ্চনজংঘা চিকেন অঁ কড়কনাথ কাঞ্চনজংঘা চিকেন বনি আছে আজি আৰু আমি আজি 4 দিন হৈছে কাঞ্চনজংঘাৰ প্ৰমোশ্যনত ঘূৰি ফুৰা আজি 3 দিনৰ পৰা শিৱসাগৰতে আছোঁ শিৱসাগৰ মোহে এৰিব পৰা নাই জুবিন দাক আৰু নেক্সট চিনেমাখন আমাৰ শিৱসাগৰতে শ্বুট হ'ব এয়া আশা ৰাখিছোঁ আৰু এতিয়া চাব আমি কি কৰিম এতিয়া ডিছটো আমি কি কৰিম মানে আমি খাম তেওঁ কৰিব কিন্তু আপোনালোকে বনাব পাৰিব ঘৰত অলমষ্ট হৈ গ'ল এতিয়া আমাৰ গাখীৰটো বাকী ইয়াত গাখীৰ বাকী
মানে মাংসত চবে পানী দিয়ে, মই পানী নিদিওঁ। ইটছ কল আফগানী চিকেন একচুৱেলি। ইয়াত মই পানীৰ জেগাত মই গাখীৰ দিওঁ। আমি খাব নাপাম। একদম বেলচা মাৰ পাৰিছ। গাখীৰ বনাই খাব নোৱাৰে। এইটো পাৰিবি। এয়া গাখীৰ দিছে। বাটাৰ দিব নেকি? লাষ্টত এতিয়া এইটো অকণমান টাইম লাগিব। আমি আকৌ লাইভ লাষ্টৰখিনি পিছত দেখাম। কাঞ্চনজংঘাৰ শেষত দিয়া চাবলৈ আহিব 6 ছেপ্টেম্বৰত চিনেমা হল। থেংক ইউ, লাভ ইউ। আমি খাবলৈ ৰৈ আছো দেই, চব আহিব আমি ভাল ভাল আইটেম সদায় দিব দাদা।